मन्त्री रन्जित दासनि जगायथाय बिफानाव सन्देह खालामजाथाव प्लास्टिकनि माइरं ओंखारदों। बाक्सा जिल्लानि गरेस्वर सार्कलनि सिङाव थानाय महरीपारा समबाय समथियाव सन्देह खालामजाथाव प्लास्टिकनि माइरं ओंखारदों। माइरं रानसारथायखौ लानानै माखासे सुबुंफोरनि गेजेराव दावराव दावसि सोमजिदों। माइरं बस्थायाव प्लास्टिकनि माइरं थानायखौ सन्देह खालामदों रायजो राजाफोरा। मोजां बेसेननि गलाफोरनि गेजेरजों मुलाम्फागिरिफोरनि गेजेराव रानसारनाय सरकारारि माइरंखौ लानानै दुंहाव थासारि सोमजिदों। मानोना मोजां बेसेननि गलाफोराव राननाय सरकारारि माइरंनि गेजेराव प्लास्टिकनि माइरंआ गलायमोन्देर जानायनि गोख्रों अजद थिखांदों। बे जाथायनि सोमोन्दै रायजो राजाफोरा बिजिरनाय नांगौनि दाबि दैखांदों। लोगोसे जुदि बे माइरंआ गोजौ थाखोनि नंगौब्ला बिफानारि बिबानगिरिनिफ्राय रोखा फोरमायथि हरनांगौ होननानै खावलायहरो। হয়, এইটো যোৱাকালি মই গম পালোঁ ৰাতিত গম পোৱাৰ পিছত আমি প্ৰাৰম্ভিকভাৱে অলপমান অনুসন্ধান চলালোঁ আৰু বিভিন্ন জাগাৰ পৰা চাউলৰ চেম্পল আমি কালেক্ট কৰি আমাৰ সমবায়তো চাউলৰ চেম্পল কালেক্ট কৰি আমি চাউলখিনি চালোঁ যে চাউলখিনি অলপ ডাঙৰ মানে দেখাত প্লাষ্টিক হেন লাগে। কিন্তু পৰৱৰ্তী সময়ত আমি বিভাগীয়ভাৱে তামোলপুৰৰ লগত যোগাযোগ কৰাৰ পিছত তেখেতসকলে ক'লে যে আচলতে এইটো নহয়, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী দেৱে নিউট্ৰিশ্যন ছাপ্লাই দিয়াৰ মানে মানসেৰে এইটো এটা পাইলট প্ৰজেক্ট হিচাপে ঘোষণা কৰিছে। আৰু সেই পাইলট প্ৰজেক্টৰ মানে 3 বছৰৰ কাৰণে দিব আৰু সেই 3 বছৰৰ কাৰণে এই চাউলৰ লগত নিউট্ৰিশ্যন ছাপ্লাই দিছে আৰু তাতে ফলিক এচিড, জিংক, ভিটামিন A, B এই ধৰণৰ মানে কণ্টেণ্টছ দি থাকিব বুলি জনাইছে। আৰু এইখিনি আচলতে প্লাষ্টিকৰ চাউল নহয় বুলি তেখেতসকলে কৈছে। কাৰণ প্লাষ্টিকৰ হ'লে পানীত যদি চাউলখিনি দিয়া যায় তেতিয়া গেলি নাযায় প্লাষ্টিকৰ হ'লে। আৰু এইখিনি পানীত দিলে আমি পৰীক্ষা কৰি চালোঁ যে আধা ঘণ্টা 40 মিনিটমান গ'লে এইখিনি চিৰা বা মুড়িৰ নিচিনা এইখিনি গেলি যায়। আৰু সেই হিচাপে আমি ৰাইজ শংকিত হৈছে, আমিও শংকিত হৈছোঁ কাৰণ আমি যিটো নাজানো এই বিষয়ে। আৰু পৰৱৰ্তী সময়ত আমি বিভাগীয়ভাৱে আলাপ আলোচনা কৰিছোঁ যদিও তেখেতসকলে আমাক এইখিনি কথা ক'লে। আৰু মৰিগাঁৱৰ পৰা এজন খাদ্য বিভাগৰ বিষয়াই লিখা এখন মানে প্ৰতিবেদন আমালৈকে দিছে আৰু তাতে এই কথাখিনি আছে যে এইখিনি মানে চাউলৰ গুড়িৰে মানে চাউলৰ মানে এটা শ্বেপ দিছে আৰু নিউট্ৰিশ্যন ছাপ্লাই কৰিছে গভৰ্ণমেণ্টে। কোনো অৰ্ডাৰ আছে নেকি? সেই ধৰণৰ আমাৰ তাত কোনো অৰ্ডাৰ নাই দেখি আমি বেছি শংকিত হৈছোঁ। আৰু ইতিমধ্যে এতিয়াও যোগাযোগ চলি আছে আৰু অহাকাইলৈ আমালৈ তেখেতসকলে দিব বুলি জনাইছে। যিসকলক আমি বিতৰণ কৰিছোঁ, এতিয়া আমি ভাবিছোঁ যে আমি হোম ডেলিভাৰী যিটো এজেণ্ট লেভেলক আমি দিম আৰু বাকী যিখিনি আছে কাইলৈ অৰ্ডাৰটো অহাৰ পিছত আমি কনজিউমাৰক দিয়াৰ ব্যৱস্থাটো কৰিম। আচলতে আপুনি এইখিনি কোনো অৰ্ডাৰৰ ভিত্তিত মানে আপোনাৰ ওপৰৰ মানে ছাপ্লাই ইনস্পেক্টৰৰ মানে মুখৰ কথাখিনিহে কৈছে। হয়। তেখেতসকলে আমাক মানে আকৌ ক'লে যে লিখিত একো দিয়া নাই, কৈছে যে আপোনালোকে গুগলত মানে ফৰ্টিফাইড ৰাইচ হিচাপে চাৰ্চ কৰি চাব। আমিও কৈছোঁ যে চবৰ আগতো আৰু এণ্ড্ৰইড মোবাইল নাথাকে, গুগলত চাৰ্চ কৰি কিমান মানুহেনো ভাত খাব, নহয় জানো? এই কথাখিনি আমি জনাইছোঁ, তেখেতসকলে অহাকাইলৈ দিব বুলি জনাইছে। ডিপাৰ্টমেণ্টে এই বিষয়ে ধৰণৰ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। আচলতে বিগত কিছুদিনৰ পৰা আমি মহৰীপাৰা সমবায় সমিতিয়ে যিখিনি চাউল বিতৰণ কৰি আছে, আমি সামাজিক কৰ্মী হিচাপে গম পাইছোঁ যে ইয়াত কিছুমান সাধাৰণ চাউলৰ লগত নিমিলা চাউল কিছুমান প্ৰত্যক্ষ কৰিছে, হিতাধিকাৰীয়ে হওক বা সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকেই হওক। আৰু এই বিষয়ে যেতিয়া আমি ওপৰৰ লগত কথা পাতিলোঁ, খাদ্য বিভাগৰ আৰু আমাৰ ৰাজহ চক্ৰৰ বিষয়া মহোদয়ৰ লগতো কথা পাতিলোঁ, তেখেতসকলে আমাক কৈছে যে এই চাউলটোত কিছুমান বিসংগতি নাই বুলিও কোৱা নাই, বিসংগতি থকা বুলিও কোৱা নাই। কিন্তু তেওঁলোকে কৈছে এই চাউলটোৰ ক্ষেত্ৰত যিটো আমাৰ সন্দেহ ঘনীভূত হৈছে, ৰাইজৰে হওক বা হিতাধিকাৰীৰে হওক, এই সন্দেহটো দূৰীকৰণৰ কাৰণে, দূৰ কৰাৰ বাবে ওপৰৰ পৰা খাদ্য বিভাগৰ ওপৰৰ পৰা আমাক কিছু স্পষ্ট নিৰ্দেশনা দিয়াটো প্ৰয়োজন আছিল। অযথা মানুহক হাৰাশাস্তি কৰাটো কোনো ধৰণৰ কথা আমি শুভ লক্ষণ দেখা নাই। মানে কি, যিটো সময়ত মানুহে সদায় পুষ্টিৰ কথা ভাবে, ঠিক সেই সময়ত যদি সঁচাকৈ চৰকাৰে বা যোগান বিভাগে পুষ্টিকাৰক চাউলেই প্ৰদান কৰিছে তাত আমাৰ ক'বলগীয়া নাই। কিন্তু আমাৰ সন্দেহ হৈছে
আচলতে যিখিনি চাউল দিছোঁ সেইখিনি চাউল পানীত ভিজালে যদি তিতাই দিয়া যায় এইটো স্পঞ্জৰ আকৃতি লয় সৰু সৰু। গতিকে এই ক্ষেত্ৰত আমি ৰাইজে তথা হিতাধিকাৰীসমূহে ঘৰত চৰকাৰ বা যিখিনি চৰকাৰৰ তলত যোগান বিভাগ আছে তেখেতসকলে ল'ব লাগিব। ৰাইজক পতিয়ন নিয়াওক তেওঁলোকে যে সঁচাকৈ পুষ্টিকাৰক চাউল হয়। এই ক্ষেত্ৰত আমি কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি যোগান বিভাগৰ বিষয়ববীয়াসকলক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকে অতি শীঘ্ৰে যিখিনি চাউল আমাৰ ইয়াত জমা হৈ আছে হিতাধিকাৰীৰ শংকাটো দূৰ কৰি তেওঁলোকে যদি সঁচাই পুষ্টিকাৰক চাউলেই হয় সেইটো তেওঁলোকে স্পষ্টীকৰণটো দি দিয়ক। আমি উপস্থিত হৈছোঁ মহৰীপাৰা সমবায় সমিতিত। আজি আমি মহৰীপাৰা সমবায় সমিতিত আমি উপস্থিত হৈ হঠাৎ উপস্থিত হ'বলগীয়া হ'ল। এইটো কাৰণতে হঠাৎ উপস্থিত হ'বলগীয়া হ'ল, ৰাইজৰ মাজত এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যে প্লাষ্টিকৰ চাউল ওলাইছে। প্লাষ্টিকৰ চাউল ওলোৱা বুলি যেতিয়া ৰাইজৰ মাজত প্ৰতিক্ৰিয়া হৈছে তেতিয়া আমি উপস্থিত হৈ দেখিলোঁ আচলতে যিবিলাক সৰ্বসাধাৰণ ৰাইজ, দুখীয়া দৰিদ্ৰ ৰাইজে যি চাউল পাইছিলে সেই চাউলৰ লগত এই চাউলটোৰ কিন্তু কোনো ধৰণৰ মিল নাই। সেইকাৰণে আমি সেই চাউলটো পানীত ভিজাই দেখিলোঁ যে চিৰাৰ নিচিনা ফুলি উঠে, ফুলি আহে ওপৰৰ নিচিনা। এইটো প্লাষ্টিকৰে হয় নে কি হয় বিষয়টো আমি সবিশেষ জানাৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগান বিভাগৰ কৰ্তৃপক্ষৰ লগত আমি যোগাযোগ কৰিছিলোঁ। কৰাৰ পিছত তেখেতসকলে জনাইছে ইয়াতে কিবা নিউট্ৰিশ্যন থকা বুলি কৈছে, কিন্তু কিমান দূৰ সত্য আমি নাজানো। কিন্তু যদি তেনেকুৱা হয় কিন্তু সমবায় সমিতিসমূহত তেখেতসকলে লিখিত যি আবেদন বা লিখিত যি পত্ৰ তেখেতসকলে কোনো ধৰণৰ প্ৰেৰণ কৰা নাই। আমি তৎকালভাৱে ডিপাৰ্টমেণ্টৰ বিষয়া মহোদয়সকললৈ আমি আহ্বান জনাইছোঁ যাতে অতি শীঘ্ৰে ৰাইজৰ মাজত যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়া দূৰ কৰাৰ কাৰণে কম দিনৰ ভিতৰত যাতে তেখেতসকলে এই এখন যি আমাৰ অৰ্ডাৰ সেই অৰ্ডাৰ এখন উলিয়াই দিব লাগে যে ৰাইজে এতিয়া এনেকুৱা হৈছে কিছুমান ৰাইজে বৰবিষ খাই আছে নেকি এনেকুৱা চিন্তা কৰিবলৈ বাধ্য হৈছে, যাতে সেইবিলাক চিন্তা কৰিবলগীয়া নহয়। যোগান মন্ত্ৰীৰ দায়িত্বত থকা ৰঞ্জিত দাস ডাঙৰীয়া অলপমান যাতে এই বিষয়বিলাক যাতে অকল মই ভাবোঁ এখন সমবায়ত নহয় সমগ্ৰ অসমতে যদি এনেকুৱা সমস্যাৰ সৃষ্টি হৈছে, আমি শুনা পাইছোঁ যে বঙাইগাঁৱতো হৈছে, মৰিগাঁৱতো হৈছে, সকলো ঠাইতে সকলো সমবায়তে যদি এনেকুৱা সমস্যাৰ সৃষ্টি হৈছে এই সমস্যাটো দূৰ কৰাৰ কাৰণে আপোনালোকে এখন বিজ্ঞাপন যোগেদি হওক বা কিবা এডভাৰটাইজ যি ধৰণে আপোনালোকে সুবিধা হয় সেই ধৰণে আপোনালোকে ডিপাৰ্টমেণ্টৰ সকলো বিভাগীয় কৰ্তৃপক্ষক জনাওক আৰু বিভাগীয় কৰ্তৃপক্ষ সমবায়সমূহক জনোৱাৰ কাৰণে আমি নেমচু বাক্সা জিলা কমিটিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। হয়, চাউল যিখিনি বিতৰণ কৰিছে, যিখিনি ৰাইজৰ মাজত গৈছে এইখিনি চাউল এতিয়া গম পোৱা মতে নগাঁৱতো এনেকুৱা হৈছে। নগাঁৱত তাৰপিছত যেতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছত এখন অৰ্ডাৰ উলিয়াই দিলে যে ইয়াতে কোনো ধৰণৰ চাউলটোত প্ৰব্লেম নাই, ইয়াতে নিউট্ৰিশ্যন থকা বুলি কৈছে আৰু সেই ধৰণে কিন্তু তাত কোনো ধৰণৰ প্ৰব্লেম নোহোৱা বুলি গম পাইছোঁ। যিহেতু তাতো প্ৰব্লেম হোৱা নাই, মই ভাবোঁ নিশ্চয় ইয়াতো প্ৰব্লেম থাকিব নালাগে। কিন্তু চৰকাৰী যিটো এটা আপোনাৰ অৰ্ডাৰ সেই অৰ্ডাৰটো অহাৰ পিছত ৰাইজে যাতে চাউলটো মই ভবা মতে চাউলটো যাতে গ্ৰহণ কৰে আৰু ব্যৱহাৰ কৰে সেইটোৰ কাৰণে মই সকলো শ্ৰেণীৰ ৰাইজক আহ্বান জনাইছোঁ।